আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে খবৰ ভাল। এইটো পিছে 31 ডিচেম্বৰৰে ভিডিঅ' দেই। আপোনালোকে 31 তাৰিখে কি কৰিলে জনাবচোন। আমি গৈছিলোঁ মোৰ হাজবেণ্ডৰ মামাহঁতৰ ঘৰত। ফালে বেটা আৰু মোৰ কাপোৰ পেকিং কৰি লৈছোঁ, যিহেতু আমি ৰাতি থাকিম। আমি সকলোৱে ওলাইছোঁ। এয়া উবেৰ আহি পালে। মোৰ শাহু আম্মা আৰু মাইনা, আলিশা আমি গোটেইবোৰে যাম। হাজবেণ্ডে পিছে অলপ দেৰিকৈ যাব বাইকত। এয়া আমি কথা পাতি থাকোঁতে আহিয়ে পালোঁ। যিহেতু মই বাবুক লৈ আছিলোঁ, সেইকাৰণে ইহঁতকে পেকিংবোৰ নমাব দিলোঁ। দুয়োটাই ধুনীয়াকৈ পেকিংবোৰ নমাই লৈ আহি আছে। এয়া এমছ হস্পিটেলৰ ওচৰতে মামাহঁতৰ ঘৰ চাংচাৰিত আহি পালোঁ আমি। তাই পূৰা সৰু মাহীয়ে পিঠা বনাই আছিল, পিঠাত হামলা দিছে। সি পিঠা খাই বহুত ভাল পায়। মুখত পিঠা লৈ আছে। চাহ খাই উঠিয়ে ড্ৰেছ চেঞ্জ কৰি ল'লোঁ। বেটা আকৌ আহিছে ড্ৰেছ চেঞ্জ নকৰাকৈ গৰু চাব। অলপ পাছতে আকৌ জেঠীমা আহিলে, ৰ'জ ভাইজান আহিলে। এয়া সৰু মাহী, ডাঙৰ মাহী আৰু বেটাই চাওকচোন। মামাৰ মানে জিম কৰা ডাম্বেল দুটা আছিলে, সেই দুটা দাঙি আনি সি খেলি আছে। আনফালে আকৌ জেঠীমাহঁতক চাহ খাব দিছে। এইফালে আমি আলু, পিঁয়াজ, আদা, ৰহুন চেলাড লাগি গৈছোঁ আৰু ডাঙৰ মাহী আৰু মাইনাই মাংস ধুই আছে। এইটো পিছে মামা হয়। মামা মামীহঁতো আহিলে আৰু এয়া ইহঁত দুটাই দিগ বজাই আছে। তাৰপাছতে মামাই ধুনীয়াকৈ জুই লগাই দিছে। আমি বাহিৰতে যিহেতু খানাটো বনাম, বাহিৰতে জুই পুই খানা একফালে বহাই আছে, একফালে জুই পোৱাৰ মজা। ইফালে আকৌ বেটাই খুৰীয়েকক জুইৰ শেষ দি আছে। আনফালে আলু পিঁয়াজ ধুই ৰেডি কৰিছে। এইফালে হাজবেণ্ডো আহি পালে, বেটাই আহিয়ে গাড়ীত বহি লৈছে। এইফালে আমাৰ বেবী মামাই পূৰা মাংস বনাত লাগি গৈছে, পিঁয়াজ ফ্ৰাই কৰি আছে। আনফালে আমাৰ চাহ ৰেডি কৰিছে। এয়া কালাকন আনিছিলে হাজবেণ্ডে। এয়া কালাকন আৰু চাহ সকলোকে ভগাই আছে সিহঁত দুয়োটাই। এইফালে খানা বনাই যি মামা আৰু মোৰ হাজবেণ্ডৰ ডেন্স চাওঁ। এতিয়াও কিন্তু 12টা বজাই নাই, কিন্তু ইহঁতৰ উৎপাত চাওকচোন। সি হাততে লৈ কিনে ফটাই দিছে আৰু মামা আহি ওপৰত নাচি আছে। আগত মানে কেমেৰাটো খুলিলেই হ'ল, মামা আহি পূৰা এণ্ট্ৰি মাৰে। এয়া আকৌ এণ্ট্ৰি মাৰিছে মোৰ দেৱাৰ। সিহঁত ডিউটিত আছিলে যিহেতু, এতিয়া আহি পাইছে। তাতে সিহঁতে বস্তুবোৰ আনা নিয়া কৰি আছে আৰু মোৰ বেটা গান বাজি আছে, যিহেতু সি ৰখি লৈ ডেন্স কৰি আছে। আৰু আমি এনেকৈ সকলোৱে বহি আছোঁ চোতালত, যিহেতু ডাঙৰ চোতাল আৰু বহুত ধুনীয়াকৈ জুই জ্বলি আছে। ঠাণ্ডাৰ বতৰ, বহি লৈ ধুনীয়াকৈ মজা কৰি আছোঁ গোটেইবোৰে। এইবাৰ আকৌ মামাহঁতে ডেন্সত লাগিছে। মামা, মামী, মাইনা, মোৰ হাজবেণ্ড সকলোৱে ডেন্স কৰি আছে। সৰু মাহীয়ে তৰকাৰীখন চাই আছে মাংসৰ। হ'লে আৰু আমাৰ তৰকাৰী ৰেডি। এইবাৰ আৰু মামা মামীয়ে বেটাক লৈ নাচি আছে। সি টুপিটো মামাই খুলি দিয়ে, এনেকুৱা কান্দিলে নহয় সি। সকলোৱে নাচিয়ে আছে আৰু মই ভিডিঅ' ৰেকৰ্ডিং কৰি আছোঁ। আৰু ইহঁত দুটা চাওকচোন, পূৰা আৰু গিৰেক ঘনীয়েক নাচা দিছে দুয়ো। এইফালে আকৌ পেহীয়েক আৰু খুৰীয়েকক দেখা পাই বেটাৰ যি জোচ উঠিলে, সি পূৰা নাচিছে। মানে একফালে হাতত বিস্কুট লৈ আছে, আনফালে পূৰা নাচি আছে খাই। এইফালে ডাঙৰ মাহীয়ে খোৱাৰ যোগান ধৰি আছে, যিহেতু সকলোৰে সেনেকুৱাই হয়। মামাহঁতৰ ঘৰত গ'লে খোৱাৰ কমি নাই। বেটাও টোপনি গ'ল, যিহেতু সি বহুত ডেন্স কৰিলে, ভাগৰ লাগিছে। এইফালে আকৌ এইফালে আৰু তৰকাৰী কি চাব আৰু, মাংসয়ে চাবনে, লোকেল মুৰ্গীয়ে চাবনে, ভাতে চাবনে, পোলাওৱে চাবনে। এইফালে নেমু, আনফালে মোৰ হাজবেণ্ডে বহিছে খাব। গোটেই সকলোৱে বহিছোঁ আৰু আমি একেলগে খাম যিহেতু। তো এইফালে মই বহি লৈছোঁ। আমি জুইৰ কাষতে বহিছোঁ তিনিওটাই, জুই পুই খাম। খোৱা হোৱাৰ পাছতে আকৌ জুইৰ কাষত বহি আছোঁ গোটেইবোৰে। আৰু মানে ঠাণ্ডা দিনত এনেকুৱা জুই কোনে এৰি যাব। আৰু 12টা বজাৰ পিছতে আকৌ ফটকা ফুটাত লাগি গ'ল সকলোৱে। আৰু মামাক চাওকচোন, আমি যি হাঁহিলোঁ মামাৰ কাৰণে। মানে কেমেৰাটো অন কৰিলে হ'ল, মামা যায় আগত মানে থিয় দিয়ে আৰু। এইফালে আকৌ মামাহঁতে মিঠাই আনিছিলে, সকলোকে মিঠাই ভগাই আছে। জুই পুই মিঠাইও খাই ল'লোঁ। আনফালে বেটা টোপনি গৈছিলে, তাৰ কাষত আমি আহি চাওঁ যে দাদীয়েক আৰু খুৰীয়েকে পূৰা মিয়েক বাপেক হৈ আছে। সিও ধুনীয়াকৈ টোপনি যায় আছে সিহঁত দুটাৰ মাজতে। ৰাতিটো এনেকৈ পাৰ হ'ল। সকলোৱে কম্বল চম্বল লৈ নিজৰ জেগা ল'লোঁ আৰু ৰাতিটো পাৰ কৰিলোঁ। ৰ'ব গাইছ, ভিডিঅ'টো ইয়াতে শেষ হোৱা নাই। এইখিনি ৰাতিপুৱাৰ ভিডিঅ', মানে 1 তাৰিখৰ। 1 তাৰিখে বেছি মানে মজা কৰিলোঁ আমি, কাৰণ মামাই ফুৰাব নিছিলে, ক'ত নিছিলে আপোনালোকক দেখাই আছোঁ। ৰাতিপুৱা চাহ পানী খাই, কমলা খাই আমি ভাতো খালোঁ দেই। 2টামান বজাৰ পৰা মানে এনেকুৱা ঘূৰালে মামাই, কি ক'ম আৰু, মন ভাল লাগি গৈছে। আৰু জাগাবোৰ ইমান ধুনীয়া, পৰিৱেশবোৰ আপোনালোক দেখাই আছোঁ দেই। এয়া গাড়ীত বহি লৈছোঁ ওলাই, গোটেইবোৰে ভাত পানী খাই। তাৰপিছত দেখাইছোঁ, চাই থাকক ভিডিঅ'টো। এয়া মামা গাড়ী চলাই আছে, দেৱাৰে আগত বহি লৈছে। মোৰ হাজবেণ্ডে পিছত ৰাতিপুৱাই চাহ পানী খাই ঘৰত গুচি গ'ল, কাৰণ তাৰ ডিউটি আছিলে। এয়া আৰু পিকনিক প্লেচ হয় এইখন। মামাহঁতে ৰখালে গাড়ী, আমিও চালোঁ অলপ। নদীৰ পাৰৰ ফালেও আহিলোঁ, তাতো পিকনিক খাই আহিছিলে মানুহবোৰে। ইমান ধুনীয়া লাগিছে, যিহেতু বেলি ডুবিব হৈছে, সেইখিনি টাইমটো ভালে লাগে নদীৰ পাৰত। আমি সকলোৱে ফটো তুলিলোঁ, ভিডিঅ' কৰিলোঁ অলপ। দাদীয়েকে বেটাক লৈ ফটো তুলি আছে আৰু খুৰীয়েকে ফটো তুলি দি আছে। দাদীয়েকে পূৰা কান্ধত তুলি লৈ যায় আছে বেটাক। এই ঠাইখিনি কি ধুনীয়া লাগিছে ন গাইছ। ইয়াতে আৰু বহুত ছোৱালীয়ে মেখেলা চাদৰ পিন্ধি আহিছে ৰিলচ বনাবলৈ। ইয়াতে আকৌ আমি ফটো উঠিলোঁ, ৰিলচো বনালোঁ। ঘূৰি আহোঁতে আকৌ মামাই বেলেগ ফালেৰে গাড়ীখন সোমাই দিলে। পাহৰুৱা ৰাস্তাৰ ভিতৰে গৈ আমাৰ ভোকো লাগিলে, ৰখি কেনে হোটেলত চাহ একাপ খাই ল'লোঁ। চাহ খাই হোটেলৰ পৰাও ওলাই দিলোঁ। এইবাৰ আকৌ খ্ৰীষ্টমাছৰ ডেক'ৰেশ্যন কৰি থৈছিলে, তাতো ৰখিলোঁ, ভিডিঅ' ফটোজ ল'লোঁ। ঘূৰি মামাহঁতৰ ঘৰ আহি পালোঁ। এয়া বেটাই লুকাই বগৰী খাই আছে, যিহেতু চৰ্দি হৈ আছিলে। মই মানা কৰিছোঁ খাব, সি লুকাই লৈ খাই আছে।
মই যে তাক ভিডিঅ' কৰি আছোঁ সি গম পালে, তাৰপাছতে দৌৰ মাৰিছে সি। আমি আকৌ ৰেডি হ'লোঁ ঘৰত যাবৰ বাবে। এয়া জেঠীমাও যাব আমাৰ লগত, আম্মা ৰেডি, বেগবোৰ পেকিং কৰি লৈছোঁ, সকলোৱে মাতিলোঁ, আহোঁতেও উবেৰত উঠি লৈছোঁ। ভিডিঅ'টো আপোনালোকে কেনেকুৱা লাগিলে জনাব আৰু লাষ্টলৈকে চোৱাৰ বাবে ভিডিঅ'টো ধন্যবাদ।